নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ এয়া ৰাতিপুৱা আমাৰ দুইজনে মিলি দেহাক সোনকালে স্কুল ৰেডি কৰিব লাগে মা তুমি হ'ব তাইবা আবেলি ঠিক আছে পাপা মোক লৈ যাবা দেই যাওঁতে মই ৰাস্তালৈ ওলাই যাম মই যাব লাগে বোলে আনিবলৈ এতিয়া বাৰু যোৱা এতিয়া মোক পূজা কৰিব আছে যে আজি হনুমান জয়ন্তী দেই হনুমানজী মন্দিৰত যাম নিমখে মুলে মারছে মা এবারে খুসকাই আহা ও মুকো কইবা দেখিছেনে আমাৰ বেটাই মানে নিজে নিজে বাপেকক সেৱা কৰিছে মোক সেৱা কৰিছে মানে কোৱা নাই কিন্তু নিজে যে সেৱা কৰি গৈছে এইটো বহুত ভাল কথা আৰু এইটো এটা ভাল হেল্ল' এভৰিৱান গুড মৰ্নিং আৰু সকলোকে আজি হনুমান জয়ন্তী আছে হনুমান জয়ন্তীৰ শুভকামনা জনালোঁ মই পূজা পাঠ কৰিলোঁ ঘৰত কৰাৰ পিছত এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ এপাক যাওঁ যিহেতু হনুমানজী ওচৰৰ পৰা আহোঁগৈ এবাৰ আৰু হনুমান জয়ন্তী দিনাখন হনুমানজীক কিয় পূজা কৰিব লাগে আৰু আপোনালোকে সকলোৱে জানে হনুমানজী জীৱন্ত ভগৱান মানে হনুমানজীক যদি আমি পূজা কৰিব পাৰোঁ হনুমানজীৰ কিবাখিনি যদি আমি মঙ্গলবাৰেও মানিব পাৰোঁ তেতিয়াও আমি বহুত কিছুমান ক্ষেত্ৰত মানে ছাকচেছ হোৱা যায় আৰু মোৰ নিজৰ ক্ষেত্ৰত মই বহুত পাইছোঁ সেইকাৰণে মই এতিয়া আজি যাওঁ হনুমান চালিচা পঢ়িম মন্দিৰতে পঢ়িম আৰু গৈ আছোঁ মন্দিৰত সোনকালে ওলাইছোঁ সেইকাৰণে যে আকৌ ল'ৰাৰ স্কুল ছুটি দিব ল'ৰাকো আনিবগৈ লাগিব 11:30 তো মই ভাবিছোঁ এতিয়া সোনকালে গৈ মেলি পূজা পাঠখিনি কৰি আহোঁ নিজৰ কামখিনি কৰি আহোঁ তো দেখাই আছোঁ মন্দিৰৰ পৰিৱেশ আপোনালোকক আৰু মানুহজনে আহি পালেহি মানে মই এইফালে একোৱে পূজাৰ বস্তু নাপালোঁ আজি পূজাৰ দোকানকেইখন বন্ধ তো মানুহজনকে ফোন কৰিলোঁ আনি দিয়া বোলো এনেও মন্দিৰ খোলাই থাকিব ল'ৰাক লৈ আহোঁ তাৰপিছত পূজা কৰিম তাৰপিছত 11:30 বজাত ল'ৰাক লৈ আহিলোঁ মই যেতিয়া গৈছোঁ তেতিয়াও বাৰু বহুত মানুহ ভিৰ হৈয়ে আছে মানে মানুহ পঢ়িয়ে আছিলে হনুমান চালিচা আজি দিনটোত মানুহ থাকে हेलो दोस्तों देखो मम्मी मुझे नहीं आ गए मम्मी मुझे मारना मेरा के देखो मेरी बहुत बड़ा सा तबीयत है কলি যাই পেলে চোৱা অকমান কুচল লওঁ নেকি কি খাবা এতিয়া আইচক্ৰীম দেহাক লৈ আহিলোঁ কিন্তু মানুহজন মানে অন ডিউটিতে আছিলে অকল ছুটি সময়ত আহে আৰু ৰাতিপুৱা মানে 7:30 থৈ যায় এতিয়া আকৌ 1:30 বজাতহে ভাত খাবলৈ আহে 1:30-2টাত সেইকাৰণে মানুহজনে আজি কিবা আমাক মন্দিৰতে নমাই দিব তাৰপিছত আকৌ যাব ডিউটিলৈ মানে মন্দিৰত সোমাবলৈ সময় নহয় ৰাতিপুৱা ঘৰতে পূজা কৰি পেলাই যায় যে স্কুলত দুষ্ট কৰিছিলা ইয়াতে মই হনুমান চালিচা পঢ়ি আছোঁ আৰু মানুহবোৰ দেহাক ক'লোঁ কৃষ্ণ কৰা বুলি ফটো খিচিছোঁ বুলি ভাবিলে মানে ফটো পজে দিছে আহি পায়ে দেহাই বেচন কা লাড্ডু এটাহে খাইছে মানে ইয়াত মানুহবোৰে বহুত দি থৈছে মানে বেচন লাড্ডু মানে ফ্ৰুইটছ দিছে যোনে যি দিব লাগে দিছে আৰু মানে হনুমানজীৰ ওচৰত আৰু এয়া এইফালে মই জনেও বান্ধিলোঁ হাতত আৰু এয়া ৰঙা গোলাপ পাহ মোৰ হাতত পৰিলে কৈ আছোঁ কেনেকৈ পৰিলে মোৰ হাতত মই কেনেকৈ পালোঁ মই আশীৰ্বাদ পালোঁ মানে হনুমানজীৰ আজি এতিয়া মই মন্দিৰৰ পৰা ওলাই আহিছোঁ কি হ'ল ৰাতিপুৱা সোমালোঁ তাৰপিছত আকৌ দেহা স্কুল ছুটি হ'ল তাৰপৰা দেহাক লৈ আহিলোঁ তাৰপিছত আকৌ আহিলোঁ মই পূজা মানে হনুমান চালিচা পঢ়িবলৈ আহিলোঁ এনেকুৱা আচৰিত কাণ্ড মানে শুনি আছিলোঁ মই ইউটিউবত পাওঁ বা ফেচবুকতো পাওঁ আগতে এবাৰ পাইছোঁ ফেচবুকতো কিন্তু ইউটিউবত মই প্ৰায় পাই থাকোঁ মানে কি আমি পূজা কৰি থাকোঁতে যদি মনৰ পৰা ভগৱানক পূজা কৰোঁ যদি আমি ভগৱানক পূজা কৰোঁ ভগৱানে পূজাটো একচেপ্ট কৰে আৰু ঘৰত যদি চাকি জ্বলাওঁ চাকিটো একদম ফ্লাৱাৰ্ছ হৈ যায় মানে একদম মানে গোলাপ ফুলৰ নিচিনা ফুল একদম ধুনীয়া ফুল হৈ যায় সেইটো মোৰ ঘৰত হৈছে তাৰপিছত এতিয়া মন্দিৰত মোৰ হৈ পোৱা নাই আজি মই মন্দিৰত 1 মিনিট ভিডিঅ'টো লৈ লৈছোঁ মানে আজি কি হ'ল এতিয়া মই মন্দিৰৰ পৰা যেতিয়া মই জনেও বান্ধি আছিলোঁ হনুমানজীৰ হাতত মই জনেও বান্ধি আছিলোঁ ওপৰৰ পৰা গোলাপ ফুল এপাহ মানে ওপৰত ফুল মানে হাত পঞ্চমুখী হনুমানজী আছিলে পঞ্চমুখী
সেইখনত আছিলে, সেইটোত মই পূজা কৰিছিলোঁ। মই সোঁহাত লেফ্ট ছাইডৰ হনুমানজীৰ হাতত মই জনেও বান্ধি আছোঁ, আৰু মোৰ বান্ধি থাকোঁতে জনেওটো আধা বান্ধা হৈছে, আৰু তেনেকুৱাতে মোৰ ৰ'জ এপাহ মানে মোৰ হাতত পৰিলে। বাপ, মোৰ এনেকুৱা লাগিছে মানে মই ক'ব নোৱাৰোঁ, মানে ইমানেই মোৰ মনটো ভাল লাগিছে। আৰু সেইটো বহুত মানুহে মন্দিৰত পাইছে হা, ময়ো পাইছোঁ, মানে কি মই পোৱা নাই, বহুত মানুহে পাইছে, শুনিহে আছিলোঁ, মই ইউটিউবত পাই আছিলোঁ। কিন্তু আজি মানে নিজে প্ৰমাণ পাই গ'লোঁ যে ফুলপাহ মোৰ সোঁ হাতত পৰিছে। মই দুইটা হাতে বান্ধি আছিলোঁ, কিন্তু ওপৰৰ পৰা পৰি পেলাই মোৰ হাতত পৰিছে, সোঁ হাতত পৰিছে। জয় হনুমান, জয় বজৰংবলী, জয় বজৰংবলী। মনটো ভাল লাগি গৈছে সঁচাকৈ দেই, মোৰ লগত যে হ'ল এইটো কাহিনী। ফুলপাহ মানে কি পিংক কালাৰো আছিলে, পিংক কালাৰ ফুল, হালধীয়া ফুল, এনেকৈ জবা ফুল, কি ফুল এইটো, নাৰ্জী ফুলো ঢেৰ আছিলে, ৰঙা এপাহ আছিলে, একেবাৰে ওপৰত আছিলে। কেনেকৈ যে মোৰ হাতত পৰিলে নহয়, মানে এনেকুৱাকৈ মই চাই পেলাই আচৰিত খাইছোঁ, মানে মোৰ হাতত ফুলপাহ কেনেকৈ পৰিলে। তাৰপিছত মই যিহেতু জনেও বান্ধি আছিলোঁ, ভিডিঅ'নো কেনেকৈ কৰিম, কিন্তু মোৰ ফিলিংছটো মানে মই ক'ব পৰা নাই আপোনালোকক, মোৰ নিজৰ ফিলিংছটো কেনেকুৱা হৈ লাগিছে, বহুত ভাল লাগিছে। চুলিত কি লাগিল, ইয়াতো লাগিল। আজি মোৰ দিনটোৱে ভাল চাগে, এয়া হনুমানজী সেন্দুৰো লাগি আহিছে, জানেনে, মই গমেই নাপাওঁ। আমাৰ ল'ৰা যেতিয়া স্কুল সদায় যাব, সদায় আইচক্ৰীম লাগিব বোলে। আইচক্ৰীম নিদিলে স্কুল নাযায়, দেখিছেনে গাইছ? দেখিছে কলিজাটো মোৰ? পাপা আহা। দালি ইমান ধুনীয়া হৈছে, কিহে তেল মাৰিছিলা? বিলাহী দি? দুটা বিলাহী যে দি থৈছিলা, দুইটা দি দিলা? দুইটা মই এটা পিটিকিম বুলি ভাবিছোঁ, এটা পিটিকা বনাম, আচাৰ অকণ দিয়াচোন। আজি আমাৰ দুপৰীয়া ভাতত আছে আলু কচু পিটিকা, ইমান ধুনীয়া হৈছে। আৰু দালিত কি বিলাহী দি দালি তেল মচুৰ মুগ দালি, তিতাকেৰেলা ভাজি, শুকান জলকীয়া ফ্ৰাই। আজি বৰ টেষ্টি খানা আছে আজি মাছ মাংস একো নাই, আজি হনুমান জয়ন্তী, নিৰামিষ খাইছোঁ, ইমান ধুনীয়া লাগিছে নহয়। মাছ মাংসতকৈ আগত কেনেকুৱা লাগিছে? মজা, টেষ্টি। বনাইছা তুমি? ভাত বনাই ক'লা হৈ পৰিলে। বনাই ভাতটো মই বনাইছোঁ, দালিটো মই তেল মাৰিছোঁ, পিটিকা তুমি বনাইছা, দালি তেল মাৰিছা তুমি। চিটি মৰাইছোঁ দালিটো মই, তেল মাৰিছে মানুহজনে। ভাত পানী খাই দেহাই অকণমান শোৱাৰ পিছত 1.5 ঘণ্টা তাক শোৱালোঁ, আমি নুশুলোৱেই। তাৰপৰা আকৌ আবেলি অকণমান পাৰ্কত খেলাবলৈ আনিলোঁ দেহাক, মানুহজন ডিউটিত যায়, আমাক পাৰ্কত নমাই থৈ যাব। দেহাই অকণমান খেলিলে মানে ভাগৰ লাগিলে ৰাতি সোনকালে শুব যে, সদায় মানে আবেলি অকণমান খেলাওঁ। আৰু ইয়াৰ ৰাতি হোমৱৰ্ক দিছিলে, আৰু দিনত স্কুলত কি লিখিলে সেইটোকে মই চালোঁ, আৰু হোমৱৰ্ক এটাই আছিলে সেইটো দেখালোঁ। ইয়াৰ দেহাই এপল লিখিছে, দেখিছেনে? ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই আপোনালোকে।